নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল অনামিকা বিশ্বাস অসমৰ ছোৱালীলৈ স্বাগতম জনাইছোঁ। আজি ব্লগটো মই ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিলোঁ। ৰাতিপুৱা মানে এতিয়া বাজিল আপোনাৰ 9:30। মই ভাবিলোঁ আজি দিনটো মই কি কৰোঁ আপোনালোকৰ লগত তাকে শ্বেয়াৰ কৰোঁ। আৰু এতিয়া মই যাবলৈ ওলাইছোঁ এঠাইলৈ। এতিয়া ক'ত যাম সেয়া চাই থাকক, চাই থাকিলে গম পাব। ভিডিঅ'টো আৰম্ভ কৰোঁ আহক, চাই থাকক। আৰু এয়া মই আহি পালোঁ আমাৰ গোৱালপাৰা টাউন। আৰু এতিয়া মই বজাৰত সোমাম। এইখনেই আমাৰ গোৱালপাৰা বজাৰ। বজাৰৰ পৰা আহি পালোঁ। এতিয়া মই ঘৰত আহিলোঁ। ঘৰত এখন আমাৰ পাপাই বাগিচা বনাইছে, চব্জি পাচলি বাৰী। এয়া চব মেষ্টা টেঙা। আপোনালোকৰ চবে বেলেগ বেলেগ কয়, আমি মেষ্টা টেঙা বুলি কওঁ। টেঙা 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 পাত মাছৰ লগত বনাম। মই ইয়াত ছিঙি লওঁ। চাওঁচোন মায়ে কি ছিঙি আছে। আমাৰ কি ছিঙি আছে? গছতে ভেন্দি বহুত লাগিছে, তাকে ছিঙিলোঁ। চবকে ভগাই দিম অলপ। এয়া চাওক, বহুত ভেন্দি ওলালে, এক পাছে ভেন্দি ওলালে। ফাইনেলি বজাৰ কৰি মই ঘৰ আহি পাই গ'লোঁ। এতিয়া মই কুকিং কৰিম। মাছ আনিলোঁ যিহেতুকে বজাৰৰ পৰা। এতিয়া মাছৰ লগত মই কি দি মাছ বনাম আৰু কেনেকৈ বনাম চাই থাকক। আৰু মই বজাৰৰ পৰা কি আনিলোঁ সেয়া আপোনালোকক দেখাই দিম। এয়া মই কল, বিলাহী, জিকা, তিয়ঁহ আৰু মাছ আনিলোঁ। আৰু মেষ্টা টেঙাখিনি বাৰু ঘৰৰ পৰা আনিছোঁ। আৰু ভেন্দিখিনিও আমাৰ ঘৰৰে বাগানৰ হয়, একদম ফ্ৰেছ হয় ঘৰৰ বাগিচাত। মই ফ্ৰেছ হৈ ল'লোঁ। এতিয়া মই কিচেনত সোমালোঁ। যিহেতু 12টা বাজিলোঁ আৰু এখেতে ভাত খাবলৈ আহিলোঁ দুপৰীয়া। সোনকাল বনাব লাগে। এতিয়া মই প্ৰথমতে মাছখিনি ভাজি ল'ম। তাৰপিছত মই মাছৰ লগত কি মাছ বনাওঁ সেইটো পূৰা গৰম হৈ গৈছে। এতিয়া মাছটো দি দিওঁ। খিনি ফ্ৰাই হৈ থকা মানে মই চব্জিটো ৰেডি কৰি লওঁ। জুইটো কমাই দি পেলাই মাছখিনি ভাজি লওঁ। এতিয়ালৈকে মই চব্জিখিনি ৰেডি কৰি লওঁ।
আগতে দিব পাৰি, কিন্তু আগতে দিলে মানে অলপ বিজুলোৱা টাইপৰ হৈ যায়। সেইকাৰণে পানীখিনি উতল অহাৰ পিছত টেঙা পাতকেইটা দিলে তেতিয়া মানে পাতকেইটা ধুনীয়া হৈ থাকে, খাবলৈও ভাল লাগে। এতিয়া পানীখিনি উতল অহালৈ মই ৰখি দিম। মাছৰ তৰকাৰীটো ৰেডি হৈ গ'ল, মাছকেইটা দি দিম এতিয়া। পানীখিনি উতল আহি গ'ল এতিয়া, যিহেতু এতিয়া মই ইয়াত পাতকেইটা দি দিম। পাতকেইটা দি আৰু অকণমান সময় উতলিব দিম। হৈ গ'ল, মই নমাই ল'লোঁ। ইফালে ভাত বহাই দিলোঁ আৰু এয়া টেঙা তৰকাৰীটো চাওক, উতল আহি গ'ল যিহেতু মই মাছ পিচ দি দিম। মাছটো মই অলপ ভাঙি ল'লোঁ মানে। আৰু অকণমান সময় উতল আহিব দিম, মই নমাই দিম। বেছি টাইম উতল আহিব নালাগে, 5 মিনিটমান সময় হ'লে মই নমাই দিম। হৈ গ'ল। এতিয়া আহক আপোনালোকক দেখাই দিওঁ মই আজি কি কি